জয় গুরু
প্রবেশ রাখি তাল একটা পরম পিতা অনাদিনৰ নিৰঞ্জনৰ ঈশ্বৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ত জীৱসমূহৰ গভীৰ দায়িত্ব কৰিছো বহন। আমাৰ কৰোণাতে এই বিনন্দীয় সৃষ্টি, আমাৰ লীলাক্ষেত্ৰ এই সমস্ত জগত, এই জগতত দুষ্টকে দমন আৰু সাধুসকলক পৰিত্ৰাণৰ অৰ্থে আমি যুগে 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 লওতা ঈশ্বর পরম বিষ্ণু সচিদানন্দ বিগ্রহ অনাদি গোবিন্দ সর্বকারণ 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 রাম হরি অনন্ত রারি
ভকত চলরিও ভকত চলরিও সেৱ কয়ো ধাৰি নারায়ণ 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 হে হরি রাম হরি অনন্ত মুরারি ভকত বৎসলরিও ভকত নারায়ণ 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 উঠা দেবর্ষী আজিৰ যে কি পৰম সৌভাগ্য মহাপ্ৰভু ভগৱন্তক সাক্ষাৎ পাবৰ পাৰে মই আজি ধন্য মানিছো হে প্ৰভু কমলালোচন এই নিকি নাৰদৰ সেৱা কৰিব গ্ৰহণ উঠা দেবর্ষী প্ৰভু দেবর্ষী সংসাৰৰ কিবা শৰীৰৰ চিন্তাত যেন আপুনি বিভোৰ গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কওকচোন প্ৰভু আপোনাৰ বিমৰ হতাৰ কাৰণ দেবর্ষী প্ৰভু উপযুক্ত সময়ত তুমি বৈকুণ্ঠত হলা বিদ্যমান নাৰায়ণ নাৰায়ণ দেবর্ষী প্ৰভু কোৱাচোন শুনো তোমাৰ মুখে তলৈক্ষতা আছে নেকি কিবা নবীন সংবাদ নাৰায়ণ নাৰায়ণ প্ৰভু উপহাস নকৰিব উপহাস হয় প্ৰভু যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশ ধাৰা যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা ত্ৰিজগতৰ নিয়ন্ত্ৰা আপুনি প্ৰশ্ন কৰি এই নিকি নাৰদক উপহাস নকৰিব প্ৰভু দেবৰ্ষী প্ৰভু ভুল তুমি নবুজিবা আমাক আমি জানো ভালদৰে তলৈক্ষৰ সমস্ত সংবাদ নাৰায়ণ নাৰায়ণ কিন্তু প্ৰভু চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি নাৰায়ণ নাৰায়ণ তোমাৰ প্ৰভু তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি
আমি বিমল আনন্দ পাম। সেয়েহে সেয়েহে লীলাময় জগত পালকেনো তেতা যুগত কি লীলামালাৰ কৰিব সূচনা তাহাৰ খবৰ ল'বলৈহে এই নিখিল নাৰদৰ বৈকুণ্ঠে হলো আগমন। কওক কওক প্ৰভু, অন্ধকাৰত নাৰাখিব ভক্তক। দেৱৰ্ষি প্ৰভু, শুনা তেনেহলে এইবাৰ মনুষ্য ৰূপে ধৰি অৱতাৰ, প্ৰভু মানৱীয় লীলামালা কৰি সমাপন, নাৰায়ণ। ভক্তগণক প্ৰভু কৰিম উদ্ধাৰ। এই ক্ষেত্ৰত প্ৰভু। পদে পদে লাগিব তোমাৰ সহায়। নাৰায়ণ নাৰায়ণ। বাৰু প্ৰভু এতিয়া যোৱা তুমি, উপযুক্ত সময়ত তোমাক আমি স্মৰণ কৰিম। ভাল প্ৰভু, আপোনাৰ যুগল চৰণত পুনঃচবাৰ সেৱা জনাই নাৰদে মাগিছো বিদায়। সন্তাকাৰং ভুজগশয়নং পদ্মনাভং সুরেশ বিশ্বধর গগন সদৃশ মেঘবর্ণ শুভঙ্গ নারায়ণ 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 লক্ষ্মীকান্তং কমলনয়নং যুগি বিজানদম বন্দে বিষ্ণু ভগবহরণং সর্বলোকৈকনাথং নারায়ণ নারায়ণ এৱে যাওঁ মই দেশ কৰ্তব্যত সংগ্ৰহণ। কালে বা ভরসাল দেখিতে কালে বা
त्रिलोचनाय भस्मङ्गरागाय महेश्वराय निताय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय 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 हर हर महादेव 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 দিব্য শুভ্ৰ জ্যোতিৰে জ্যোতিষ্মান প্ৰাকৃতিৰ নান্দনিক সৌন্দৰ্যৰে মহিয়ান কৈলাসৰ এই শুভ্ৰ শিখৰতে বাস কৰোঁ আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে স্বজন জীৱ সংহাৰৰ হেতু সেয়েহে অনাদি কালৰে পৰা জীৱ সংহাৰৰ দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছোঁ ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিও তলৈক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো কৰুণাৰ উদ্ৰেক কৰে মনোমত বৰ প্ৰদান কৰি জাগৃত ইচ্ছা পূৰণ কৰোঁ ভক্তগণক আজিও মৰ্ত্যৰ এক ভক্তক স্ফীত বৰ প্ৰদান কৰি কৈলাসলৈ প্ৰত্যাৱৰ্তন আমাৰ যাওঁ এবে নৈমিত্তিক কাৰ্য কৰি সম্পাদন পাৰ্বতী সমে কৰোগৈ নিগুণ হৰিৰ কথন
দিকপাল দেৱৰাজ ত্ৰিজগতৰ যক্ষ ৰক্ষ নাগ নৰ সকলোৰে অধিষ্ঠিত মই অমৰাৱতী অধীশ্বৰ দেৱ পুৰন্দৰ 33 কোটি দেৱতাই যাৰ আদেশ পালিবৰ হেতু সদা হস্তম অদিতি নন্দন মই ইন্দ্ৰ তিলোকৰ সকলো ভোগ্য সম্পদৰ গৰাকী দেৱশ্ৰেষ্ঠ মই দেৱেন্দ্ৰ আজি মোতকৈ সুখী সমৃদ্ধিশালী আছে জানো অন্য কোনোজন সেই ব্ৰহ্মাদেৱৰ সৃষ্টিত সেয়েহে আমাৰ এই অমৰাৱতী হস্তগত কৰিবৰ হেতু সেই দিতি আৰু ধনুৰ নন্দন দৈত্য আৰু দানৱগণে বাৰে 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 বিঘ্নিত কৰে দেৱতাৰ শান্তি সেয়েহে দিকপাল তুমি প্ৰত্যেক মুহূৰ্ততে হস্তম হৈ থাকিবা হ'ল দেৱৰাজ সেই চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্ত থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আদেশ হকটোক মুহূৰ্ততে কৰিম নিশ্চয় দিকপাল দেৱৰাজ শুনি সুখী হলো তোমাৰ উচ্ছ্বাসিত বাণীত তুমি অমৰাৱতীৰ চতুৰ্দিশে সদা সৰ্বদা দৃষ্টি ৰাখিবা তুমি যাতে শত্ৰুৰ বাবে নাথাকে যেন ছিদ্ৰ যিহেতু শত্ৰুবোৰ অতিকে চতুৰ বোলা এবে যাওঁ নৰ্তকীগণৰ কাষে নৰ্তকীগণৰ নৃত্য উপভোগ কৰি ৰাজকাৰ্যৰ বসাত দূৰ কৰোঁ আমি বলক দেৱৰাজ গ্ৰহাধিপতি নাম মোৰ শনি মোৰ এক কটাক্ষত ভস্মীভূত হ'ব পাৰে সমস্তৰ জগত এটি পদকতে য'তেই দৃষ্টি মোৰ ততেই পলয় য'তেই দৃষ্টি মোৰ ততেই পলয় এইবাৰ দৃষ্টি মোৰ অযোধ্যা ৰাজ্য কাৰণ অহংকাৰী ৰজা দশৰথক দৰ্প চূৰ্ণ কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্য কাৰণ অন্যৰ দেৱতাক পূজা কৰে মানৱে সাক্ষাৎ পাবৰ বাবে কিন্তু এই শনিক পূজা কৰে মানৱে সাক্ষাৎ নাপাবৰ বাবে কাৰণ
যতে দৃষ্টি মূর ততেই পলয়, যতে দৃষ্টি মূর ততেই পলয়, পলয়, পলয়। আসেনে কুখলে মোরে অযোধ্যারে প্রিয় প্রজাগণ, অভাব্য অনতন অথবা বকি খত্তর আক্রমণে জর্জিত করে নাকি প্রজাগণের জীবন। জনক সকলতি মুখ নকরি পল। মহারাজ, সকলোৰে মংগল আজি অযোধ্যা ৰাজ্যত, কিন্তু মহাৰাজ, কিন্তু বলে রই গল কিয় মন্ত্রীগণ? মহাৰাজ, প্ৰায় বহুত দিনৰ পৰা নিৰীক্ষণ কৰিছো আপোনাক। পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি দেখো যেন বিষাদৰ কলীয়া ডাৱৰে আৱৰা। ৰাজকোষতো নাই সেই পূৰ্ব সজীৱতা, ইয়াৰ কাৰণ কি মহাৰাজ? মন্ত্রীগণ, মহাৰাজ, বুদ্ধিমতারে সাক্ষাৎ প্রতিমূর্তি খুয়া নাইনে বোধগম্য আমার এই উদাসীনতার কারণ। মহারাজ, মহারাজ, মখানে ইক্ষাকু কুলারে রজা আমি, শৈত্য বংশী ইক্ষাকু কুলারে রজা মখা রজা বলে অক্ষিমে পরাক্রমেরে রাজত্ব করি এই অযোধ্যা রাজ্যতে রাখিছিল খ্যাতি এই ধরার বৈখ্য। কিন্তু মন্ত্রীবর, মহারাজ, ত্রিজগৎ বন্দিত এই খনিতর ধারা স্তব্ধ কবজে নেই দক্ষরথর নাম। মন্ত্রীবর, মহারাজ, আপনি তো জানেই অত্য পরিমিত কপুত্তময় লাখে লাখে
লাখে লাখে যৌবনেও মাগিছে মেলা বাধক্যই দিব কি দেখা সন্তান নকলে এই মখান বংশৰ ৰক্ষা কেনেকৈ হ'ব মন্ত্ৰী কোনে কৰিব মোক জল পিণ্ড দান আৰু কোনে কৰিব এই অযোধ্যাত শাসন মহারাজ এই কথাত অগুচ্ছ নহয় মহারাজ মন্ত্ৰীবৰ মহারাজ সদ্যহতে আপুনি চিন্তাৰ পৰিহা কৰি নিজ পুতৰ চিন্তা কৰক মন্ত্ৰীবৰ মহারাজ সেই দিনটো কেতিয়া আহিব এইবোৰ কথা ভাবি ভাবি মই বৰ অস্থিৰ হৈ পৰিব মন্ত্ৰীবৰ মহারাজ কত যে নেত্র বিখিন রজনী মই কৰিছো যাপন আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ মহারাজ বুজো মই আপোনাৰ মমৰ ব্যথা বুজি পাওঁ উদ্বেগৰ কাৰণ কিন্তু সদ্যহতে আপুনি নিজ পুত্ৰ চিন্তা পৰিহা কৰি চিন্তা কৰক অযোধ্যাৰ হতৰ পূজাৰ কথা মন্ত্ৰীবৰ মহারাজ কি হ'ল মোৰ প্ৰজাগণৰ কিবা কমটোতে তেওঁলোকক কৰিছে নেকি জুল্লা হয় মহারাজ শস্য শ্যামলা সুজলা সুফলা শস্য শ্যামলা অযোধ্যা আজি মৰুভূমিলৈ পৰিণত হ'বলৈ আৰু বেছি দিন নাই মহারাজ মন্ত্ৰীবৰ অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্তৰ অন্নৰ অভাৱত পৰি এই ৰাজ্য ত্যাগ কৰিবলৈ কৰিছে আৰম্ভ ইয়াৰ কিবা এটা ব্যৱস্থা কৰক মহাৰাজ ক'লে মন্ত্ৰীবৰ দক্ষিণ অযোধ্যা আজি এনো অৱস্থা নারায়ণ নারায়ণ মহামন্ত্রী সুমন্তৰ কথা একেবাৰে সঁচা মহাৰাজ দশৰথ প্ৰজাগণৰ কথাৰো দূৰৰে কথা আজি অযোধ্যাত শুনিবলৈ নোপোৱা পশু পক্ষীৰ মাত দেৱৰ্ষি হয় দশৰথ সকলোৱে তোমাক ধিক্কাৰ দি অযোধ্যা ৰাজ্যক ত্যাগ কৰিছে চিৰদিনলৈ গতিকে দশৰথ ইয়াৰ এটা কিবা ব্যৱস্থা কৰা নহলে তুমি অযোধ্যা ৰাজ্যৰ শ্মশানৰহে ৰখীয়া হবা কি ক'লে দেৱৰ্ষি দশৰথ জন্মভূমি ত্যাগ কৰি অযোধ্যাবাসী ত্যাগ কৰি পশু পক্ষীগণে ধিক্কাৰ দিছে আজি ৰাজা দশৰথ এয়া মই কি কাৰ্য মত্ত হৈ বিষয়ৰে ভোক বাখনত উদ্বিগ্ন হৈ সন্তানৰ চিন্তাত নিজে সন্তান সদিক প্ৰজাগণক কৰিলো অৱহেলা নাই মই ইয়াৰে নিশ্চয় কৰিম প্ৰতিকাৰ হে দেৱকী টিকালৈক্য আপুনি সদ্যহতে কিবা কৰি অযোধ্যাৰ কৰক প্ৰতিকাৰ ইন্দ্ৰৰ অধিক মেঘনে কিবা হেতু বৃষ্টিপাত কৰা নাই তাক মই নুবুজিলো শুনা ৰাজা মহাৰাজ দশৰথ দিওঁ মই তোমাক সেইটো কথা প্ৰথমে তুমি দক্ষিণ প্ৰান্তৰ অযোধ্যা ৰাজ্যৰ ভোকাতুৰ প্ৰজাৰ মাজত অন্য বস্ত্ৰ ৰাজ সাহায্য কৰা প্ৰদান তাৰ পাছত সোধাগৈ দেবেন্দ্ৰক কিবা হেতু বৃষ্টিপাত কৰা নাই তোমাৰ ৰাজ্যত তাৰ কাৰণ
আছে তোমার শপতি দুবাহুত পরাজিত করে ইন্দ্রক অযোধ্যা রাজ্যত বৃষ্টিপাত করাবার হেতু। গতিকে গতিকে তুমি পলম নকৰি অযোধ্যালৈ গমন কৰা। উত্তম দেবর্ষী, আপোনাৰ বাক্য শিৰোগত কৰি প্ৰথমে যাম মই প্ৰজাগণৰ মাজত, তাৰ পাছত অন্ন বস্ত্ৰ প্ৰদান কৰি প্ৰজাগণৰ মাজত ৰাজ ভঁৰালৰ পৰা প্ৰজাগণৰে ৰাখিম জীৱন। তাৰ পাছত মই চাম ভালদৰে কিদৰে বৃষ্টিপাত নকৰে সেই দেৱেন্দ্ৰই এই অযোধ্যা ৰাজ্যত দুবাখুত আছে মোৰ অসীম শক্তি। পৰাজিব পাৰো দেৱেন্দ্ৰক সন্মুখ ৰণত বাধ্য কৰাম বৃষ্টিপাতৰ হেতু। সেই দেৱৰ্ষী কৃপা কৰি জনালে দাস কৰ্তব্য নিজৰ। কল্যাণ নমস্ত। অযোধ্যাৰে ৰজা প্ৰজা হৈ আপোনাক শত কোটিবাৰে জনাইছো প্ৰণিপাত। দীৰ্ঘায়ু ৰাজলক্ষ্মীয়ে তোমাৰ ৰাজ্যত পুনৰ বাস কৰক। পিছে ৰাজা দশৰথ, দেৱৰ্ষী এতিয়া আমি বিদায়হে মাগিছো। যাওক দেৱৰ্ষী। হরি নামে হরি নামে হে হরি নামে নারায়ণ হে হরি নামে হে করিয়াছে জগত উদ্ধার। হরি নামে হরি নামে হরি দেৱৰ্ষী বচন, এতিয়া বলক অনতি পলমে যাওঁ আমি অযোধ্যা ৰাজ্যৰ দক্ষিণ প্ৰান্তলৈ। অন্ধ
এ হরি হে রাম হরি রাম হরি পুরাণী আহাই बोला बसा পিতা আৰু আই बसा মোৰ সেৱা কৰিব গ্ৰহণ উঠা বাছা বাছা হিন্দু পিতা এই দৃষ্টিহীন পিতা মাতাৰ আচলৰ ধন পিতা কচোন বাছা শুনো তোৰ মুখেৰে কিমান বাট পালোহি আমি পিতা বাছা আমি এতিয়া অযোধ্যাৰ অযোধ্যাৰ পিতা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া এই অৰণ্যৰ মাজত আই তই আমাৰ জীৱনৰ একমাত্ৰ সন্তান আই মাতৃ হৈ নেদেখিলো নিজ পুত্ৰৰ মুখ বাছা আই কেনি গলি আই আচোন কাষ চাপিয়া আই স্পৰ্শ কৰি তোৰ কোমল দেহা আনন্দ লভুৱে দুখুনি মাতৃয়ে দুখ নকৰিবা আই বাছা আই মোৰ শুন আই তই যে আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি আই বাছা সঁচা কথা বাছা পিতা আমি অপৰাধী তোৰ ওচৰত নহয় পিতা আমি তোৰ গলগ্ৰ হৈ কিমান যে শাস্তি দিছো তোক বাছা কিমান যে শাস্তি দিছো নহয় পিতা নহয় আই বাছা বাছা তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা তোমালোকৰ চৰণ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই তোমালোকক বুজাম কেনেকৈ বাছা আই সেৱা কৰাৰো এটা বয়স আছে আই বয়স আছে এই কোমল বয়সতে তই যে আমাৰ বাবে কিমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰিম আই বাছা মইনো কি কষ্ট কৰিছো আই বাছা পিতা বাছা মইনো কি কষ্ট কৰিছো যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে বাছা তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব আই বাছা নোৱাৰে কেতিয়াও নোৱাৰে পিতা বাছা পিতা তই বৰ ডাঙৰ কথা কবলৈ শিকিলিও বাছা পিতা এৰা সেই জীৱনেই শিকাইছে তোক যি সময়ত
যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যৰে জীৱন উপভোগ কৰিছে আৰু তই এই অন্ধ পিতা মাতাক জীয়াই ৰাখিবলৈ জীৱন সংগ্ৰাম কৰিছ। নহয় পিতা, আমিয়ে মননীয়ে ফল মূল বিচাৰি ঘূৰি ফুৰিছ। নহয় পিতা, দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ। নহয় পিতা, চৰে জয়ে ৰদে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তই আমাক কিয় জীয়াই ৰাখিছ বাছা? কিয়? পিতা বাছা অন্ধ হলেও তোমালোকৰ পশ্চাত থাকি মই সাহস পাওঁ পিতা। তোমালোকৰ অবিহনে যে মই তেনেই নিথৰুৱা হৈ পৰিম পিতা। আই বাছা বাছা বুলি শুনো যেতিয়া এষাৰি মাত, হিয়া মোৰ হাত পৰি যায়। আই বাৰু পিতা আৰু আই বাছা বলা যাওঁ এবে আমি নিজ লক্ষ্য স্থানে। ৰচোন বাছা, পিতা তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ ঘন বনৰ মাজত বুলি। হয় পিতা, কিন্তু কথা বাছা, শুনা নাই কোনো পশু পক্ষীৰ মাত। সন্ধিয়া নামি আহিল নেকি বাছাই ধৰাৰ বুকুলৈ? নহয় পিতা, নোহেইতো সন্ধিয়াৰ সময়। পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি এই অযোধ্যা ৰাজ্যত। পিতা বাছা, ফল মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য। আনহে নালাগে প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্তৰ হৈছে পিতা। প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবেই আজি ৰাজ্যৰ ঘটিছে এনে ঘোৰ অমংগল। আই আমাৰ শ্ৰীফলাৰ আশ্ৰমত হৈছে নেকি ফল মূলৰ অভাৱ? নাই পাই প্ৰিয়ে, না মোৰ শ্ৰীফলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ। হয় আই, তথাপিতো মন মোৰ লাগিছে বেজাৰ। পিতা ৰজা দশৰথৰ পিতা কৰ্মৰ পিতা। ফলত নাই জ্ঞাত হোৱা পিতা। প্ৰিয় প্ৰজাজনে জ্ঞাত হোৱা নাই পিতা। শুনিছে নিকাৰ জ্ঞাত হোৱা ধিক নাই পিতা। ৰজা দশৰথ, ধিক তোৰ জীয়ন। এই পবিত্ৰ ইক্ষাকুলত জন্ম লৈ অপবিত্ৰ কৰিলি তই ৰাজবংশক। জ্ঞাত হোৱা কলংক জ্ঞাত হোৱা পিতা। কালিমা ফালিলি তই নাই। উপৰি পুৰুষ। নাই পিতা। কিয় ৰাজা, কিয় তই ৰাজদণ্ড প্ৰিয় কৰি আছ ধাৰণ? শান্ত হোক পিতা। আচ্ছা পিতা উত্তেজিত নহব পিতা। পিতা পিতা বলা আমি এবে নিজ আশ্ৰমলৈ যাওঁ। বলা বাছা, পিতা বলা প্ৰিয়ে, বলক না। এবে আমি আশ্ৰমলৈ যাওঁ। চলি যায় অন্ধ
রাম হরি রাম হরি বুলা হর রাম রে রাম হরি বুলা রাম হরি রাম হরি সর্বজনে বুজিছা মনময় কচোন তাইটি মানুহজনী আৰু ল'ৰা ছোৱালী মুখাক যেনিবা যেনে তেনে দিহা এটা লগালো অযোধ্যাত থকা হলে এতিয়ালৈ চাগে বানপানী ওলালে এতিয়া বল ঘৰত যি এখন লাম লাকতো বাকী আছে তাক লৈ সেই পুনৰ পশ্চিমত থকা পৰিয়ালৰ কাষলৈ যাওঁ ৰামন জাংগাইটি তই ঠিকেই কৈছ চকুৰ আগতে দিনবোৰ যেনেকৈ সলনি হ'ল আগতে অজৰ মহাৰাজৰ দিনত এইখন ঠাইতে কম ভোগ কৰিছিলো নে মাছ কাছ গাখীৰ মাখন বিধে বিধে ফল মূল তোক কলো নহয় এই ফল মূল পৰি একেবাৰে গছখন ভৰি থাকে সেইবোৰ কোনো মুখতে নিদিয়ে একেবাৰে সেই গছৰ মুখতে ফলটোহে খাইছিলো মন গ'ল দিন যে বুজিছ মন জাংগাইটি এই সকলোবোৰ হৈছে মহাৰাজ দশৰথৰ বাবে আগতে অজৰ মহাৰাজে অতি কমেও এমাহ দুমাহৰ মূৰে মূৰে প্ৰজা খবৰ লৈহিতো ওজৰ আপত্তি নিজ মুখে শুনে ভুলেই হওক তুৰুষীৰ বিচাৰেই হওক সমাধান পিছে এইজনলৈ কি চাবা নিজৰ সেই ৰূপৱতী ৰাণীকেইজনীক লৈয়ে ব্যস্ত প্ৰজাৰ দুখ সুখৰ খবৰ লোৱাটো বাদেই দিয়া ৰাজ্যত কি ঘটিছে কবই নোৱাৰে সেইকাৰণে বুজিছ পাপ লাগিছে সেইকাৰণে আগলৈ খাবলৈ ফুটিবলৈ পিণ্ড দিবলৈও হজ এটাও হোৱা নাই নহয় মনে এইবোৰ কথা কেনেবা কয় সেই ৰজা কাণত পৰিলে লেঠাই ছিগিলে আৰু একেবাৰে সেই জম আলহী হবগে লাগিব মাৰিলো মাৰক বুজিছ এতিয়ানো কি বৰ সুখেৰে আছো পিতৃ পিতামহৰ দিনৰে সেই ৰাজ্যখন এৰিবলৈ পাই কিমান বেজাৰ লাগিছে সেইটো আমিহে জানো যোৱা 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত আমি সাধাৰণ প্ৰজাগণে কি জীয়াটো ভুগিছো ৰজাই খবৰ ল'বলৈ আহৰি পালেনে নাই কালিহে অযোধ্যাৰ উত্তৰ সীমা অজান্তি মুলুকৰ গাঁও মানুহখিনিৰ সৈতে পৰিয়ালটো থৈ সময়ত গৈ নাপালে এই আটাই মুখাৰে জীৱ যাব বল মন বল কথা এটা সোধাই নহ'ল কচোন
শেষ। কি কয় হয় এইটোৱে তইও কিন্তু মন বৰ আহল বহল মনৰ মানুহ দে কথাবোৰ বৰ আহল বহলকৈ ভাব এ বল 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 বল, বল, কাইটি। বল, বল, বল। ঠিক রকম খারাপ ঠিক ঠিক রকম খারাপ ঠিক রকম খারাপ ঠিক ঠিক শুনিলেনে মন্ত্ৰীবৰ শুনিলেনে সাধাৰণ প্ৰজাই ধিক্কাৰ দিছে মোক অপদাৰ্থ বুলি চতুৰ্দিশে শুনো মই ধিক দখৰত ধিক ঠিক রকম খারাপ ঠিক ঠিক রকম খারাপ ঠিক ঠিক রকম খারাপ আকাশে কই বতাহে কই আর পক্ষু পক্ষী গলে কই ঠিক রকম খারাপ ঠিক রকম খারাপ ঠিক রকম খারাপ ক্ষান্ত হওক মহাৰাজ ক্ষান্ত হওক এই আমাৰতো আপোনাৰ মনৰ ভ্ৰম সূৰ্যোদয়ৰ পৰা সূৰ্য স্থিৰলৈ বিনা আহাৰে যাত্ৰাৰ কৰা বাবে হয়তো আপুনি মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে বলক ঘূৰি যাওঁ আমি ৰাজকাৰেঙে বিশ্ৰামে আনি দিব পাণৰ সজীৱতা বিশ্ৰাম বিশ্ৰাম শেষ হৈ গ'ল মন্ত্ৰীবৰ বিশ্ৰাম কৰি কৰি বিষয়ৰ ভোগ কৰি কৰি প্ৰজাগণক ঠেলি দিলো মৃত্যু মুখলৈ কিন্তু কিন্তু কি মহাৰাজ কিন্তু এবার সতর্ক মই এই অপরাত্র বেলাতেই যাত্রা করিম মই অমরাবতীপুরে প্রথমে প্রথমে বিনয়ের খদিম মই দেবেন্দ্র বেষ্টিপাত করা মানে মোৰ রাজ্যত যদি যদি ক্ষয় প্রয়োজন শিব সংধারণ মূর্তি ধারণ কৰি দেবতাক পরাজয় সন্মুখ রণত বাধ্য কৰামে বেষ্টি পাতৰ হেতু মন্ত্ৰীবৰ মহাৰাজ মোৰ বৰ্তমানত ভালদৰে পালিব পজাত আৰে ধীৰোধাৰ্য মহাৰাজ আপুনি যাওক মন্ত্ৰীবৰ দেবেন্দ্র দেবেন্দ্র অহংকারে উচ্চ শীৰ্ষৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা গৈ আছো দখৰত অমৰাৱতীপুৰে দেবেন্দ্ৰ ও হরি তরয়
ভার ভিতর রাম হরি রাম হরি রাম হরি রাম হরি বোলা হর জনয় বোলা হর জনয় বোলা হর জনয় ইন্দ্ৰাণী হচি মই স্বৰ্গৰ ৰাণী ত্ৰৈলোক্যৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী দেৱেন্দ্ৰ মোৰ স্বামী জগতৰ সকলো নাৰীৰ মই ইচ্ছাৰ কাৰণ মই হলো ইন্দ্ৰাণী হচি কিন্তু এটা কথা মই নুবুজো স্বামীৰ ইমান ৰূপৱতী মই থাকোঁতে হচি কিয় বাৰু স্বামী মোৰ আপে চৰি যায় কাষ চাপি পুৰুষৰ নুবুজো মন অবলা নাৰীয়ে যাওঁ এতিয়া স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা না পালো মই আজি মনৰ শান্তি দিতিন নন্দন কপটীয়া ইন্দ্ৰ কপট চালনাৰে অমৰাৱতী হস্তগত কৰি বঞ্চিত কৰিছে দৈত্য স্বৰ্গ সুখৰ পৰা যুগে যুগে কৰা বঞ্চনাৰ নৰদী বিহু সিংহাসনত বহাৰ জানো কিবা যুক্তি আছে? সঁচা কথা দাদা বাপৰে দৈত্যৰ ওৰাকে জন্মি লবি দৈত্য কুলত সেয়েহে নিজ অধম কুলুপ ভাবুৰি চিৰকাল ঘৃণাই আমাক সেই কাপুৰুষ
আক্রমণ করো হে অমরাবতীপুর, ধ্বংস করো ইন্দর। দেখুও দানৱৰ শক্তি কিমান। অতি সুদৰ স্পন ৰণৰ কৃষ্ণ বাহে মোৰ ঘনে ঘনে। বলা দাদা এতিয়া আক্রমণ করো অমরাবতীপুর। শান্ত হয় দাদা শুনা, বিনা প্রস্তুতিৰে তোৰ যদি স্বৰ্গ আক্ৰমণ বিপৰ্যয় মাৰ মিলিব ভাগ্যত। এয়ে যোৱা শিক্ষিত কৰা বিশাল দৈত্যসেনা শিখন সমৰৰ বাবে ময়ো যাওঁ শিৱৰ আৰাধনা কঠোৰ তপস্যাৰে সন্তুষ্ট কৰি মহাদেৱক মনোবতাবৰ নাশ কৰিলো। তাৰ পাছত চাম ভালদৰে কিবা দৰে ৰাখে স্বৰ্গপুৰ দেৱেন্দ্ৰ মহাপলয়ৰ সূচনা কৰি অমৰাৱতীপুৰে খেদি পঠাম দেৱতাক মৃত্যুৰ ভিতৰে। কিন্তু দাদা যদিহে নিদিয়ে শিৱই মনোবতাবৰ তেতিয়া দাদা তেতিয়া আছে যত শিৱ ভক্ত জগতৰ আছে যত বিষ্ণু ভক্ত ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনে চলন্ত অতি কৰিম নিক্ষেপ। ইমানতো মহাদেৱ যদি নহয় সদয় তেতিয়া স্বয়ং ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিওকে ধৰি আনি বলি বিযজ্ঞ কুণ্ডত মই হম। তুমি হবা দাদা, মই হম। তুমি হবা মই হম। তুমি হবা দাদা তলিক্য জগত ঈশ্বৰ 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 উত্তম, অতি উত্তম দাদা। কিন্তু দাদা সদ্যহতে হিংসা তুমি নলবা আশ্ৰয়। আমি জানো ভালদৰে ভক্তিতে তুষ্ট হয় ভঙুৱা শংকৰ। যোৱা তুমি শিৱৰ আৰাধনা হেতু, ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। তেন্তে বলা হয় বলা দাদা কালিলৈ প্ৰভাৱতে যাত্ৰা কৰো মই শিৱৰ আৰাধনা হেতু। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া বলা বলা দাদা Hey!
দেবেন্দ্র 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 স্বৰ্গৰ পূবে এনে উৎসৱ কৰে ভংগ কৰিছে দেৱতাৰ শান্তি আৰু দেৱতাৰ প্ৰমোদ কক্ষত প্ৰৱেশৰ অনুমতি কোনে দিয়ে তোমাক উচিত শাস্তি পাবা তুমি দিকপালৰ হাতত বেশ তেন্তে সেয়াই হওক তোমাক পৰাজয় কৰি সন্মুখীন হম মই দেৱৰাজ ইন্দ্ৰৰ বেশ তেন্তে লাগিল মাৰ দেখা অতি ভয়ংকৰ কপে বহুমতি ঘনে কপে বহুমতি ঘনে লাগিল দেখা অতি ভয়ংকৰ কপে বহুমতি ঘনে কবে বহুমতি ঘরে ধরে কিতা কিতা কিতি দাও ধরে কিতা কিতা কিতি দাও ধরে কিতা ধরে কিতা ধরে কিতা ধরে কিতা ধরে কিতা কিতা কিতি দাও ধরে দাও কিতা ধরে কিতা দি দাও ধরে বারিকার মে দেনা করে আগর জানা বারিকার মে দেনা রাম হরি দুলাহর বদর রাম হরি দুলাহর বদর কলৈ পলাব বুলি বিচাৰিছ মূৰ্খ দেৱতা মুখুত্ততে শব্দবেদী বান মাৰি ধাৰাখাৰি কৰিম তোক শব্দবিধিবান এইবাৰ তেন্তে ৰাজা দশৰথ ক্ষান্ত হওক মহাৰাজ দশৰথ ক্ষান্ত হওক আমি দিকপাল দেবেন্দ্ৰৰ সেৱক যোৱা অমৰ দেৱতা কবগৈ দেবেন্দ্ৰক ৰৈ আছে দশৰথ তেওঁৰ সাক্ষাতৰ বাবে বলয়ৰে সংসাৰৰ মূৰ্তি ধাৰণ কৰি আহিছে দশৰথে চৰকাৰ কৰি দিব পাৰে মুখুত্ততে অমৰাৱতীপুৰ অৱশ্যে জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাৰ্তা ক্ষণে অপেক্ষা কৰক দেৱতাৰ অতিথি খালত বেশ কথা অপেক্ষা কৰিম মই ক্ষণিকৰ বাবে কবগৈ দেবেন্দ্ৰক ধৈৰ্য ছুটি নঘটাই যেনেই ৰাজা দশৰথৰ যাওঁ শীঘ্ৰে জনাওঁ দেবেন্দ্ৰক ৰাজা দশৰথৰ আগমনৰ বাতৰি নহ'লে দশৰথ নামৰ এক প্ৰচণ্ড বিপদত সোমোৱাই স্বৰ্গবোৰ কৰিব ধ্বংস ভিত্তিক ব্যস্ততাৰ হেতু দেৱৰাজ অৱসন্ন আজি সেয়েহে অপেশ্বৰীৰ নৃত্য গীত উপভোগ কৰি প্ৰাণ সজীৱতা আনুৱেই ভাগৰুৱা মনত কিন্তু এয়া কি দিকপাল দিকপাল প্ৰণাম দেৱৰাজ এইবোৰ কি হৈছে দিকপাল দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল অপৰাহ্ন বেলা আহি হ'ল উপস্থিত তেনেস্থলত প্ৰমোদ কক্ষত গন্ধৰ্বগণৰ সৈতে অদ্যপিও নৰ্তকীগণৰ নাই দেখা দেখি তুমিহেন দিকপাল থাকোতে সেৱক সিহঁতৰ হাস হ'ল কেনেকৈ উপেক্ষিলে দেৱৰাজক অপেশ্বৰীগণে দেৱৰাজ তেওঁলোকৰ নাই অপৰাধ আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোঁতে ব্যৱস্থা আগমিলে স্বৰ্গৰ পূৰ্বে ৰাজা দশৰথ অযোধ্যা নিপবি বৰ্তমান অপেক্ষাৰত তেওঁ দেৱতাৰ অতিথি খালক আপোনাৰ সাক্ষাতৰ বাবে জনাইছে প্ৰাৰ্থনা
চাৰিক পল অমুদৰ সময়ত এই দেৱৰাজে নকৰে সাক্ষাৎ আৰু নিচিনো মই কোনো মত্যৰ দশৰথ নামধাৰী মত্যৰ নিপতি দেৱৰাজ পৰাক্ৰমী সূৰ্যবংশী ৰজা দশৰথ মত্যৰ নিপতি প্ৰধান জানে তেওঁ ভগ্নবিধিমান কলা কি কলা তুমি জানে তেওঁ শব্দভেদীবান অ দেৱৰাজ ভগ্নবিধিমান জানে তেওঁ শব্দভেদীবান এতিয়া মোৰ পৰিছে মনত অযোধ্যাৰ নিপতি অজৰ পুত্ৰ সেই দশৰথ পৰাক্ৰমীবিদ তাকেনো ইমান কৰি স্পষ্টভাৱে নকলা কিয় বলে যাওঁ এটিক্ষণে দশৰথৰ সাক্ষাতৰ হেতু বলক দেৱৰাজ গ্রহণ করি দেবতার আতিথ্য অখানাই দশরথ স্বর্গর ভোগ ভোগর হেতু লাগে মুখ রাজ্যর সমস্যার সমাধান ধন ইক্ষাকুকুলৰ ৰজা দশৰথ দেৱৰাজে আপোনাক জনাইছে প্ৰণিপাত অতি নমস্কাৰ দেৱৰাজে কৰিব গ্ৰহণ কওকচোন মত্য নিপতি প্ৰধান কিবা দৰে দেৱেন্দ্ৰই আপোনাক কৰিব সাহায্য দেবেন্দ্র দেবতার সাহায্যরে নাই প্রয়োজন মাত্র আপনি কক কিবা ক্ষেতু আপনার অধীনস্থ মেঘনে বৃষ্টিপাত করা নাই মোর রাজ্যত ৰাজন বরষুণ বৃষ্টিপাতর অভাবত অযোধ্যা রাজ্যরে দক্ষিণ প্রান্তর প্রজাগণে বন্দিছে অক্ষেক নিকারে ৰাজন আনকি পক্ষী গণেও ধিক্কার বসনে ত্যাগিছে অযোধ্যা রাজ্য চিরদিনলৈ যদিকে নকরা তার প্রতিকার অমঙ্গল জানিবাই অমরাবতীপুরের যথাৰ্থতে ক্ৰোধ স্বাভাৱিক আপোনাৰ সেই মত্যৰ নিপতি প্ৰধান এই ক্ষেত্ৰত দেৱেন্দ্ৰই বিনয়েৰে অক্ষমতা কৰিছো স্বীকাৰ ৰোহিণী নক্ষত্ৰত গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টি হেতু মেঘগণে কৰা নাই বৃষ্টিপাত আপোনাৰ ৰাজ্যত সেয়েহে গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক ৰোহিণী দৃষ্টি নক্ষত্ৰৰ পৰা অনুরোধ নকরে দখরতে গ্রহপতি খনি বলি নকরে পূজন ধোবা খোদ আছে মোরে অক্ষিম শক্তি পরাজিব পারো খনি দেবতাক সন্মুখ রণত এবে মই মাগিছো বিদায় এদিকখনে সাক্ষাৎ করবই খনি দেবতাক হে উদ্ধত অহংকাৰী ৰাজন গ্ৰহপতি শনিয়ে তোক কৰিব যোগ্য সম্ভাষণ বল আদি কল ৰবেশ্বৰী নৃত্য গীত কৰো উপভোগ দেৱৰাজ ঘোঁৰা যদি নাথাকে লগত আনন্দ লভিব জানো কেৱল নৰ্তকী নৃত্য গীতত দেখুৱাল যথাৰ্থতে প্ৰকাশিলা মোৰ মনৰ ভাৱনা সুমধুৰ ঘোঁৰাৰো কৰিবা ব্যৱস্থা বলা বলক দেৱৰাজ Hello, 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 hello.
গ্ৰহপতিৰ শনিৰ পূৰ্ণ দৃষ্টি ততেই মাৰি মৰক আকাল দৈভেক্ষ শুনা যায় প্ৰজাৰ আৰ্তনাদ এইবাৰ পূৰ্ণ দৃষ্টি মোৰ ৰোহিণীৰ নক্ষত্ৰ সেয়েহে বৃষ্টিপাত হোৱা নাই অযোধ্যা ৰাজ্যত কাৰণ অহংকাৰী ৰজা দশৰথে কৰা নাই কেতিয়াও শনিক পূজন নাজানে দশৰথে গ্ৰহপতিৰ শনিৰ প্ৰভাৱৰ কথা অহংকাৰী উদ্ধত হৈ মত্ত হৈ আছে বিষয় ভোগ বিলাসত কোন হেৰো জাতাভিমানী মত্ত ৰাজা দশৰথ যিদিনালৈকে তই শনি নপঢ়িবি হৰণ দৃষ্টিপাত কদাপিতো নহব তোৰ অযোধ্যা ৰাজ্যৰ তোৰ আৰু তোৰ প্ৰজাজনক যান্তনা ভগৱান তেহে তই কৰিবি শনিক পূজন বুজি পাবি ভালদৰে সত্যৰ মানক গ্ৰহপতিৰ শনিৰ মহানন্ত যতেই দৃষ্টি মোৰ ততেই পলয় যতেই দৃষ্টি মোৰ ততেই পলয় শনি দেৱতা কোনে মোক শ্ৰদ্ধা পূৰ্বে কৰে সম্বোধন সঁচাকৈ শ্ৰদ্ধাৰ পাত্ৰ হোৱাহেঁতেন তুমি পলাহেঁতেন শ্ৰদ্ধাৰ শত কীৰ্তঞ্জলি এই দশৰথৰ পৰা অযোধ্যাৰ নৃপতি ৰাজা দশৰথ কোৱা কিয় আহিলা গ্ৰহপতিৰ শনিৰ পাশে আত্ম পৰিচয় দিবলৈ অজৰ পুত্ৰ অযোধ্যাৰ নৃপতি আত্ম পৰিচয় আকৌ কিবা প্ৰয়োজন অন্যৰ বিৰুদ্ধে প্ৰজাৰ কল্যাণৰ অৰ্থে অজৰ নন্দনে কিমান ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে তাৰ পৰিচয় দিবলৈ তুমি মোক ভিত্তিক প্ৰদৰ্শন কৰিছা ৰাজা ভিত্তিক প্ৰদৰ্শন কৰিছা প্ৰদৰ্শন নহয় দেৱতা প্ৰমাণ দিবলৈ মাত্ৰ তুমি কোৱা ৰোহিণী নক্ষত্ৰৰ পৰা পূৰ্ণ দৃষ্টি ব্যাহত হ'ব কেতিয়া এয়া গ্ৰহপতিৰ নিজ ইচ্ছাধীন আৰু সামান্যৰ মানৱৰ ভিত্তি কদাপিতো নহয় গ্ৰহপতি শনিৰ নিজ লক্ষ্যৰ পৰা বিচলিত যোৱা ৰাজা আঁতৰি যোৱা গ্ৰহৰ প্ৰতি শনিৰ কুপদৃষ্টিক পৰা আঁতৰি যোৱা যাৰ পূৰ্ণ দৃষ্টি তৈলুক্ষে উঠে ত্ৰাসৰ কপনি যাৰ এটি কটাক্ষত জগত সৃষ্টি হয় প্ৰলয়ন দুৰ্যোগ যদ্যপিও নাপাওঁ মোৰ প্ৰশ্নৰ সঠিক সমাধান প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ তেন্তে অহংকাৰী উদ্ধত ৰাজন গ্ৰহপতিৰ শনিৰ পূৰ্ণ দৃষ্টি চলি পৰি চলি যায় সাৱধান সাৱধান গ্ৰহপতি গৰু নন্দন জটায়ু বৰ্তমানত অন্যায় কদাপিতো নোৱাৰা কৰিব উঠা ৰাজা দশৰথ শনি পুনৰ দৃষ্টি মই কৰিলো গ্ৰহণ উঠা ৰাজা দশৰথ উঠা জাগা ৰাজা দশৰথ জাগা গ্ৰহপতি শনি এইবাৰ ৰক্ষা নাই তোৰ দশৰথৰ হাতত শান্ত হোৱা ধন্য ৰাজন ধন্য গ্ৰহপতিৰ শনিয়ে তোমাক কৰিলে পৰীক্ষা যাৰ পূৰ্ণ দৃষ্টি তৈলুক্ষে উঠে তাখৰ কপনি যাৰ এটি কটাক্ষত জগত সৃষ্টি হয় প্ৰলয়ন দুৰ্যোগ
সেই হেন গ্ৰহপতিৰ আগত তুমি সাহসেৰে হলা সন্মুখী গ্ৰহণ কিছু বীৰত্ব তোমাৰ কোৱা ৰজা দশৰথ যি লাগে ল'ব পাৰা মনোমোতৰ বল অন্য বৰৰ মোক নাই প্ৰয়োজন মাত্ৰ তুমি ৰখিনী নক্ষত্ৰৰ পৰা পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰোৱা মোৰ ৰাজ্যত এয়াই খাব মোৰ বাবে মনোমত বৰ সেয়ে হ'ব ৰাজন এই মুহূৰ্ততেই ৰোহিণী পৰা পূৰ্ণ দৃষ্টি কৰিলো ব্যাহত যোৱা ৰজা মুকুল্লদাৰে কৰা তোমাৰ ৰাজ্যত বৃষ্টিপাত এতিয়া যাওঁ মই নিজ কৰ্তব্যত সৰ্বগ্ৰহণ সেই দেৱ পক্ষী ৰূপে টান কৰ্তা তুমি দয়া কৰি ৰাখি